নমস্কাৰ। সময় সঁচাই খুবেই গতিশীল সময়ৰ লগে লগে আমাৰ কণমানিজনীও যেন এদিন দুদিনকৈ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে। তাইৰ জন্ম হোৱা দিনটোৰ কথা মনতেই আছে। কালিলৈ আকৌ অন্নপ্ৰাশনৰ দিনো আহি পালেহি। সেয়েহে আজি ভাবিলোঁ তাইৰ জন্মৰ দিনটোৰ পৰা আৰম্ভ কৰি মোমায়েকৰ ঘৰলৈ অহাৰ দিনটোৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ সৈতে ভাগ বতৰা কৰোঁ। গতিকে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এইফালে কণমানিজনীক কোলাত ল'বৰ বাবে অপেক্ষাৰত আমিবোৰ, বিশেষকৈ জিকমিকৰ যে ধৈৰ্য হেৰাই গৈছে ভনীয়েকক চাবৰ বাবে, অৱশেষত চাবলৈ পালেগৈ। আৰু এয়া কণমানিজনীক প্ৰথম কোলাত তুলি ল'লোঁ। আৰু অৱশেষত কণমানিজনী নাৰ্ছিং হোমৰ পৰা মোমায়েকৰ ঘৰলৈ অহাৰ বিশেষ দিনটো আহি পালেহি। এয়া জেঠাই নাতিনীয়েকক চাবৰ বাবে অপেক্ষা কৰি আছে, আৰু লগতে জিকমিক আৰু ময়ো। জিকমিকে কেতিয়া ভনীয়েক আহিব বুলি চিঞৰ বাখৰ লগাই আছে। তাই ভিতৰত থাকিবই পৰা নাই। এয়া মোক টানি টানি তাই বাহিৰলৈ লৈ গৈছে। গেটৰ সন্মুখৰ পৰা ভনীয়েক অহা চাব বোলে। এয়া তাইক বাহিৰলৈ লৈ গৈছোঁ। আৰু জেঠাইৰো বহি বহি আমনি লগাত আমাৰ লগতে পদূলিমুখত আহি থিয় দিলেহি। যিহেতু ভণ্টিহঁত আহি পোৱা অলপমান পলম হৈছিল, সকলোৱে আমি কণমানিজনী অহালৈ এনেদৰে বাট চাই আছোঁ। আৰু আমাৰ জিকমিকৰ কথাটো ক'বই নালাগে, একেবাৰে হুলস্থুল কৰি আছে। কেতিয়া ভনীয়েক আহিব, কিমাননো সুধিছে তাৰ ঠিকনা নাই। আৰু এয়া কণমানিজনীক আদৰিবৰ বাবে চাকি ধূপ জ্বলাই লৈছোঁ। বিশেষ একো নিয়ম নাজানো, এয়া সামান্য নিয়মেৰে তাইক আদৰিবৰ বাবে আমি প্ৰস্তুত হৈছোঁ। আৰু এইফালে মাক দেউতাক আইতাকৰ লগত আমাৰ কণমানিজনী আমাৰ ঘৰ আহি পালেহি। আৰু এই সামান্য নীতি নিয়মৰ মাজেৰে আমাৰ কণমানিজনী গৃহলৈ আদৰি আনিছোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিলোঁ। ধন্যবাদ।